ছাগলী তোমালোকৰ ঘৰত বাহিৰত আছেনে? বগীয়া জাপি মূৰত পিন্ধে। ঝাতে ঝাৰু মায়ে ঘৰ সাৰে। নিয়তে জিয়া চোতালতে উৰি থাকে। মধুনীয়া টুপি আমি মূৰত পিন্ধো। মধুনীয়া ঠেলা গাড়ী বস্তু নিবলৈ লাগে নহয়। মধুনীয়া দালি আমি যে খাওঁ বহুত ভাল লাগে। মধুনীয়া ঢোল বিহুত বজামি ধুম ধাম। মধুনীয়া কাণ মোক দুখন কাণ। দন্তীয়া তলা কবালে ফুৰিবলৈ গ'লে ঘৰত নাযাওঁ নহয় আমি। দন্তীয়া ঠাই ভাত খাব লাগে নহয় আমি। দন্তীয়া দাঁত ই। দন্তীয়া ধান পথাৰত চাবাচোন। দন্তীয়া নখ কিন্তু চফা কৰি থবা দেই। পখিলা ফুলে উৰি থাকে। ফতে ফৰিং বননি জপিয়াই থাকে। বতে বল তোমালোকে খেলা না আমিতো খেলোৱে। ভতুৱাই ভালুক হাবিত থাকে। মতে মাছ পানী থাকে আমিতো খাই। দুটা কাটে। ৰতে ৰঙালাও আমি যে খাওঁ ভাতৰ লগত। লতে লাটুম আমি যে খেলো। ভৱন মানে ঘৰা। তালা বেয়া হওক মানে হৰাই ধুনীয়া বস্তু এটা হৰাই। মধুনীয়া খাই গৰু। দন্তীয়া সুমথিৰা খাই বহুত মজা লাগে। হৰিণা কাজিৰঙাত দেখো। ক্ষতে খুৰ ডেকা দেইকেইটা। দৰে ৰগৰ কাজিৰঙাত দেখো। ধৰে পঢ়াশালি মানে স্কুল। ময়ো একেদিন স্কুল যোৱা হৈছো। ৰাতি শুই থাকে। কচৰত মানে ব্যায়াম। এনেকে ব্যায়ামৰে অনুচাৰ সিংহ ডাঙৰ হাবিত থাকে। বাবা চন্দ্ৰবিন্দু কঁঠাল
বহুত মজা লাগে